নমস্কাৰ বন্ধুসকল লকডাউনত ঘৰত বহি কিমান আমনি লাগে আপোনালোকে নিশ্চয় জানে গাইজ আজি মই ৰুটি মেকিং কৰা এটা মেচিন বনাই আছো আৰু মেচিনটো মই কেনেকৈ বনাইছো কি লাগে কেনেকৈ বনোৱা হৈছে সেইখন সকলো ভিডিঅ'ত দেখুওৱা হৈছে আৰু আপোনালোকে ভিডিঅ' চাই আছে কেনেকৈ ইমান ধুনীয়াকৈ মেচিনে ৰুটি বনাই আছে আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ মেচিন বনাব পাৰে বন্ধুসকল ভিডিঅ'টো চাই আপোনালোকে এনেকৈ মেচিন সহজতে ঘৰতে বনাব পাৰে বন্ধুসকল এইটো মোৰ হৈছে নতুন চেনেল আৰু আপোনালোকে এই চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু বিনা টাইম ৱেষ্ট নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ
আশা কৰিছোঁ বন্ধুসকল আপোনালোকৰ ভিডিঅ'টো বহুত ভাল লাগিছে আৰু যদি ভিডিঅ'টো আপোনালোকৰ সঁচাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক এণ্ড বেল আইকন প্ৰেছ কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক